দেউতা দেউতাৰ কপালৰ ঘামবোৰ বেছি লুণীয়া, কাৰণ ই দেউতাৰ কপালৰ পৰা সৰে। ঘামত কান্দে দৈনিক বজাৰৰ চিলিত দেউতাৰ। মচুৰ তেল 250 গ্ৰাম, মিঠাতেল 250 গ্ৰাম, ভনীৰ বাবে কাগজ 2 দিস্তা, আলু 500 গ্ৰাম, পিঁয়াজ 250 গ্ৰাম আৰু দেউতাৰ ৰঙা মুখখন আজিকালি ক'লা। ৰাতি ৰাভাৰ ঘৰৰ পৰা উভতোতেই কিন্তু ৰঙা আৰু ক'লা, নেৰা নেপেৰা। ভাগৰি পৰে দেউতাৰ সোঁতত লগা টকাবোৰে, ভাগৰি পৰে। ভাবে জীৱনৰ সংজ্ঞা কিমান গভীৰ। দেউতাই কয়, মোৰ সৰু চাকৰি, তহঁতবোৰ ডাঙৰ হচোন, ডাঙৰ ডাঙৰ ঘৰ বনাবি, আমাক খুৱাব নালাগে। আজিচোন তেওঁৰে নাই। পেঞ্চনত টকা বিচাৰি জোতা ক্ষয় গ'ল দেউতাৰ, তথাপি ভগৱানৰ চহীটো নহ'ল। সেয়ে দেউতাৰ ঘামবোৰ বেছি লুণীয়া, কাৰণ ই দেউতাৰ কপালৰ পৰা সৰা।